Welcome to our channel Aqua Hobby Tezpur. আজি আমি আহি উপস্থিত হৈছোঁ Aqua Blue Tezpurত। তেওঁ বহুতখিনি ষ্টক আনিছে আজি নতুনকৈ কিনো ষ্টক আনিছে দাদাই আমি সেইখিনি চাম এটা ফালৰ পৰা আহকচোন আগবাঢ়ি যাওঁ দাদাৰ ওচৰত কি ষ্টক আছে প্ৰথমে কৈছোঁ ইয়াতে কি আছে আমাক বেদান্ত দাদাই জনাব কি আছে বেদান্ত দাদাই ইয়াত আপোনাৰ সৰু সাইজৰ ওৰান্ডা গোল্ড আছে ওৰান্ডা গোল্ড কিমান মান হ'ব সাইজবোৰ সাইজটো এটো আপোনাৰ 2.5 ইঞ্চি মান হ'ব কিন্তু আপোনালোকে কোৱালিটি চাব পাৰিব বহুত ধুনীয়া কোৱালিটি আহিছে মানে এইটো আপোনাৰ পকেট ফ্ৰেন্ডলি প্ৰাইজত আহি যাব হয় হয় এই দেখিছেনে এটা সন্মুখত আহিছে ঠিক তাৰ তলৰ টেংটোলে আগবাঢ়িছোঁ ইয়াত আপোনাৰ মিক্স গাপ্পি আছে মেল ফিমেল পাই যাব হয় হয় ধুনীয়া মেচিউৰড সাইজৰ আহিছে মেচিউৰড সাইজৰ মেল ফিমেল আহিছে ন ইয়াত লাইটৰ অভাৱৰ কাৰণে নেক্সট এটো টেংকলে আগবাঢ়িছোঁ ইয়াতে কি আছে আপোনাৰ ইয়াত আপোনাৰ ৰজি বাৰ্ব আছে আৰু টাইগাৰ বাৰ্ব আছে ৰজি বাৰ্ব আৰু টাইগাৰ বাৰ্ব বহুতখিনি কালেকচন আনিছে ন আপুনি ইয়াৰ ঠিক তলতে এটা প্লেন্টেশন টেংক আছে ইয়াতে কি আছে ইয়াতে আপোনাৰ অস্কাৰ আছে আৰু গুৰামি আছে অস্কাৰ আৰু গুৰামি ন অস্কাৰ ব্লাক এতিয়া ইয়াতে যেহেতু থৈছে আপোনাৰ মানে নরমাল এনেকা প্লেন্টেশন টেংক কমপ্লিটলি এক্সপেৰিমেন্টাল বেসত থৈছো প্লেন্টেড টেংকত মানে প্লেন্টেড টেংকত অস্কাৰ ৰাখিব পাৰিম নাই বেবি অস্কাৰ একচুয়ালি মানে প্ৰিফাৰেবল নহয় কিন্তু মই এনে ষ্টক বহুত হোৱাৰ কাৰণে ৰাখিছো আপুনি বহুতখিনি ড্ৰিপুটো আনিছে ন হয় হয় কাবাক যদি সদায় হয় ব্যক্তিক ড্ৰিপুট লাগে বহুতে বিচাৰি ফুৰে পাই যাব একোৱা ব্লুত কন্টাক্ট কৰিলে চাব পাৰে বৰ ধুনীয়া ধুনীয়া চেপৰ ড্ৰিফটুট আছে বহুত দিনৰ পৰা কাস্টমাৰৰ ডিমান্ড আছিল ড্ৰিফটুটৰ হয় হয় তো এটি अवेलेबल হৈ গৈছে যথেষ্টখিনি আহিছে আপোনালোকৰ কাবাক লাগিলে একোৱা ব্লুক কন্টাক্ট কৰিব মই কন্টাক্ট ডিটেইলছ ডেসক্ৰিপচন বক্সত শেয়াৰ কৰিম ঠিক তাৰ ওপৰতে এটা টেংকলে আগবাঢ়িছোঁ ইয়াতে শৰ্ট বডি কিছুমান দেখা পাইছোঁ কিমান মান হ'ব সাইজ এইটো আপোনাৰ 2.5 ইঞ্চি মান সাইজ হ'ব পেয়াৰ্ড হৰ্ন বুলি বলাই কয় হয় ইয়াতে আপোনাৰ এইখিনি এগ্ৰেছিভ ভ্যাৰাইটিৰ লগত কমন চিকলি ভ্যাৰাইটিৰ লগত ৰাখিব কাৰণে সুইটেবল হয় কেটা একদম তাৰ ঠিক কাষতে এটা টেংক আছে বৰ ধুনীয়া লাগিছে টেংকটো ইয়াত কি ধৰণৰ ইয়াত আপোনাৰ এলবাইনো অস্কাৰ আছে আৰু আপোনাৰ ফায়াৰ ৰেড অস্কাৰ আছে ইয়াত ফায়াৰ ৰেড আৰু এলবাইনো ন এলবাইনো আৰু ফায়াৰ ৰেড কোনটো আপুনি এবাৰ দেখাই দিব নেকি ইয়াতে আপোনাৰ যেটো হোৱাইটত অৰেঞ্জ কালাৰ প্যাটাৰ্ন আছে এটো স্পট আছে এটো এলবাইনো বুলি কয় এটো হয় এলবাইনো টাইগাৰ আৰু এটো আছে আপোনাৰ ফায়াৰ ৰেড এটো সাইজ কিমান হ'ব 4 to 5 ইঞ্চি 4 to 5 ইঞ্চি মান হ'ব আৰু লগতে আপোনাৰ ইয়াতে এটা পিছফালে লুকাই আছে ইয়াত আপুনি দেখিবলৈ পাব ইয়াত আপোনাৰ ৰেড-টেল ক্যাটফিশ আছে এইটো মই দেখাইছো আপোনালোকক সন্মুখত দুটা ৰেড-টেল ক্যাটফিশ আছে এটা ইয়াৰ ভিতৰত সোমাই আছে হাইডিং প্লেছত ঠিক আমি আগবাইছো ইয়াতে এটা এটো আসলতে দাদাৰ নিজৰ কালেকচন হয় এখিনি বহুতখিনি পেৰট আছে মানে ষ্টক ইমানে বেছি আহিছে যে কালেকচন বাদ দিছো আৰু মানে এতিয়া সব পাৰ্ট বনাই মাল ৰাখিছো আৰু কাবাক যদি এখিনি পেৰটো লাগে আপুনি সেল কৰিব ন এখিনি পেৰটত ভাল কোৱালিটি আছে হয় ইয়েলো আৰু ইয়াত ৰেড পেৰট পাই যাব ইয়াত আপোনাৰ টাইগাৰ অস্কাৰ আছে টাইগাৰ অস্কাৰ দেখাইছো এখিনি লোকেল টাইগাৰ অস্কাৰ হয় হয় এখিনি কিমান মান হ'ব সাইজ আপোনাৰ 4 ইঞ্চি মান হ'ব আপোনাক কন্টাক্ট কৰিলে আপুনি প্ৰাইস খিনি চাগে কৈ দিব পাই যাব ঠিক তাৰ ওপৰতে এটো এটা সিকলিট ভ্যাৰাইটি টেংক আছে ইয়াতে কি মিক্স বহুত আছে ইয়াত আপোনাৰ ফায়াৰ মাউথ আছে আৰু আপোনাৰ পোলাৰ পেৰট আছে ফায়াৰ মাউথ কোনখিনি আপুনি দেখাই দিব আপোনাৰ জিতু মাছৰ বডিটো মানে গিলটোৰ পাৰ্টটো অকন ৰঙা আহে ৰঙা এইটো ফায়াৰ মাউথ বুলি কোৱা হয় ফায়াৰ মাউথ আৰু আপোনাৰ মেচিউৰড সাইজৰ পোলাৰ পেৰট আছে আপুনি দেখিব পাৰে পোলাৰ পুৰা ব্ৰিডিং কৰা সাইজৰ আছে ব্ৰিডিং পেয়াৰ আছে অলৰেডি লগতে আপোনাৰ এলবাইনো পেয়াৰো আছে হয় এলবাইনো পেয়াৰটো পাব আৰু আপোনাৰ ঠিক তাৰ কাষতে এটা খুব আনকমন ভ্যাৰাইটি ফিশ আছে এটো কি জনাব ইয়াতে আপোনালোকে পাব ইলেক্ট্ৰিক ব্লু জেক ডেমসি বুলি কয় এটো হয় হয় আৰু তাৰ পিছত আপোনাৰ ফিমেল বেটা পাব ইয়াতে अवेलेबल আছে ফিমেল বেটাও अवेलेबल আছে ব্ৰিডিংৰ কাৰণে আজিকালি বিচাৰে ফিমেল বেটা আছে আৰু আপুনি ফেডাৰ ফিন পাব নাই যেটো ব্ল্যাক ঘোষ বুলিও কয় ব্ল্যাক ঘোষ এইটো এটা মই পিছফালে আছে বুলি কোৱা যায় তো হেতু আপুনি পাব ঠিক তাৰ তলতে আপোনাৰ এটো এটা টেংক দেখাইছো ইয়াতে কি আছে ইয়াত আপোনাৰ নিয়ন টেট্ৰা আছে ন মেচিউৰড সাইজ নিয়ন টেট্ৰা আছে ইয়াতে হয় হয় আৰু ঠিক তাৰ কাষতে এখিনি জেব্ৰা ডেনিও আছে হকি ষ্টিক টেট্ৰা আছে জেব্ৰা ন ইয়াতে কি জেব্ৰা আছে ইয়াতে আপোনাৰ পিংক জেব্ৰা আছে ইয়েলো আছে গ্ৰীন জেব্ৰা আছে তাৰ পিছত আপোনাৰ হকি ষ্টিক টেট্ৰা আছে ইয়াতে এইটো ন এইটো যোনটো আছে আপোনাৰ এইটো ৰেইনবো ফিশ ৰেইনবো তাৰ কাষত যোনটো আছিলে হয় ইয়াত আপোনালোকে চেৰি শ্ৰিম্প পাই যাব চেৰি শ্ৰিম্প আছে বহুত ব্ৰ্যান্ড শ্ৰিম্পছৰ মানে বহুত বেবি শ্ৰিম্পছ আছে ন একদম সৰু ধৰিব পৰা নাই এটা দেখাব পাৰিলে ভাল আছিলে মই চেষ্টা কৰিছো বাৰু স্পঞ্জ ফিল্টাৰৰ ওপৰত চাব পাৰে তাত আছে ভালেখিনি স্পঞ্জ ফিল্টাৰৰ ওপৰত বহি আছে মই এইখিনিতে দেখাইছো এইটো এটা দেখিছেনে আপোনালোকৰ সন্মুখত আহিছে এয়া দেখিছেনে ৰেড শ্ৰিম্পছ হয় বেবি ৰেড শ্ৰিম্প ইয়াতে হোম ব্ৰিড কৰিছে গোটেইখিনি ঠিক তাৰ কাষতে আগবাঢ়িছো এটো এটা টেংক আছে ইয়াতে কি আছে ইয়াত আপোনাৰ চিকলিট আছে আৰু আপোনাৰ ডলাৰ আৰু মিক্স চিকলিট আছে আৰু বানানা আছে আৰু কি আছে এলবাইনো আছে আপোনাৰ ব্লু আছে হয় ভেনাছ চিকলিট পাই যাব হয় ভেনাছও আছে সিলভাৰ ডলাৰ পাই যাব তাৰ পিছত আপোনাৰ দুটা পেয়াৰ হৰ্ন আছে ইয়াতে হয় দেখিছো ইয়াতে আপোনাৰ এটা প্লেন্টেশন টেংক সেটআপ ৰাখিছে ইয়াতে কি প্লেন ইউজ কৰিছে ইয়াত আপোনাৰ ক্ৰিপ্টো আছে ইন্ডিয়ান ফাৰ্ন আছে তাৰ পিছত আপোনাৰ হাইড্ৰোফিলা ডিফৰ্মিস এনে তো নরমাল তা সেটআপ কিছু মানে যত
উইদাউট CO2 মানে মানুহে প্লেনেট উইদাউট CO2 কেনেকৈ বনাব পাৰে এটা দেখাইছে আপোনালোকক তাৰ ঠিক ওপৰতে এটা টেট্ৰা ভেৰাইটি কালাৰ টেট্ৰা আছে এজ ইউজুৱেল সবৰে পছন্দৰ কালাৰ টেট্ৰা আছে কালাৰ উইদাউট টেট্ৰা বুলি এটা আপোনাৰ কিমানটা কালাৰ আছে পাঁচটা কালাৰ আছে পাঁচটা কালাৰ আছে ৰেড পাব ইয়েলো পাব পাৰ্পল পাব ব্লু পাব আৰু গ্ৰীণ পাব ইয়াতে ঠিক তাৰ ওপৰতে আছে এটা টেং সকলোৱে চাব এইটো বৰ ধুনীয়া লাগিছে এঞ্জেলৰ টেং ইয়াত কি এঞ্জেল আছে ইয়াত আপোনাৰ প্লাটিনাম এঞ্জেল আছে আৰু জেড ব্লেক এঞ্জেল আছে জেড ব্লেক এই নতুনকৈ আহিছে ন ব্লেক কালাৰটো যিটো জেড ব্লেক এঞ্জেল বুলি কয় তাৰ কোৱালিটি খুব ধুনীয়া এটা মই ওচৰৰ পৰা জুম কৰি দেখাব চেষ্টা কৰিছো দেখিছেনে কি ধুনীয়া লাগিছে কোৱালিটি আছে ইয়াৰ সাইজটো কিমান হ'ব এইটো আপোনাৰ 3.5 ইঞ্চ মান হ'ব সাইজ ইয়াতে ব্ৰিডিং পেয়াৰো পোৱা যাব চাগে পোৱা যাব হয় হয় জেনেৰেলি এঞ্জেলৰ মেল ফিমেল কেনেকৈ চিনাক্ত কৰে মেল ফিমেল মানে এতিয়া সিহঁতক ইমান সৰুতে আইডেন্টিফাই কৰিবলৈ অকণমান দিগদাৰ হয় কিন্তু মানে ধৰি লওক আপোনাৰ ইয়াতে জেনেৰেলি মেলটো বেছি ডমিনেণ্ট হয় আৰু সিহঁতৰ মেক্সিমাম টাইমত যেতিয়া মানে কমিউনিটি টেংকত ৰখা হয় বা কিবাটাও একেলগে ৰখা হয় অবজাৰভেশ্যন থ্ৰু নেচাৰেলি পেয়াৰ লৈ লয় সিহঁতে ঠিক তাৰ কাষতে এটা আছে আমাৰ এইটো SRD ফ্লাৱাৰ হয় এইটো কালি আহি পাইছে অকণমান ষ্ট্ৰেছত আছে হয় এইটো ষ্ট্ৰেছত আছে আহি পাইছে নতুনকৈ কাৰোবাক লাগিলে কণ্টেক্ট কৰিব পাৰিব একোৱা ব্লু ঠিক তাৰ তলতে আছে এটা ধুনীয়া মলিৰ ছেটআপ ইয়াত কি কি মলি আছে ইয়াত আপুনি জাম্বো মলি পাব হয় এইটো অলপ দিনৰ পৰা মই আনি আছো খুবেই বেছি মানে ৰেছপন্স ভাল পাইছো তাৰপিছত আপোনাৰ প্লেটি আছে হাই কোৱালিটি প্লেটি আছে শৰ্ট টেইল আছে আপোনাৰ হয় ইয়াৰ ঠিক তাৰ তলতে কি আছে ইয়াত আপোনাৰ ব্লেক মোৰ আছে ব্লেক মোৰ এইটো কিমান মান সাইজ হ'ব এইটো 4.5 ইঞ্চি বা 5 ইঞ্চি ভিতৰত ব্লেক মোৰ আছে 4.5 and 5 ইঞ্চি আছে হয় আৰু কোৱালিটি আপোনালোকে দেখিছে ব্লেক মোৰ বহুত ধুনীয়া হয় কোৱালিটি হয় ঠিক তাৰ কাষতে এইখিনি সাকাৰ ফিছ আছে বহুতখিনি প্লেকো বুলি কয় প্লেকো হয় কমন প্লেকো বহুতখিনি আহিছে এভেইলেবল ভালেখিনি আছে সব হেলদি আৰু বৰ ধুনীয়াকৈ আছে চাওকচোন কি ধুনীয়াকৈ একেলগে আছে ঠিক তাৰ ওপৰতে এটা টেংক আছে এটা কৈ টেংক ইয়াতে কি কি ধৰণৰ কৈ আছে ইয়াত আপোনাৰ ৰেগুলাৰ যিটো আমাৰ কৈ আহে সেইটো আছে প্ৰিন্টেড কৈ আছে আৰু নৰ্মেল গোল্ডেন কৈ আছে আৰু মেক্সিমাম আপুনি দেখিব ভেল টেইলত আছে লং ফিন আৰু আপোনাৰ সিলভাৰ শাৰ্ক আছে ন আৰু কৈ ফিছ কিহৰ লগত ৰাখিব পাৰি এনে জেনেৰেলি কৈটো একচুৱেলি প্ৰিফাৰেবল মানে তাৰ যিটো ভেৰাইটি হ'ল কৈৰ লগতে ৰাখাই ভাল মানে মেক্সিমাম এইটো পছন্দ কৰে বহুতে কৈ আৰু গোল্ড ফিছ একেলগে ৰাখে কিন্তু আচলতে সুইটেবল নহয় মই যিমান দূৰ জানো পৰাপক্ষত কৈটো আৰু বহুত মানে ওয়েষ্ট প্ৰডিউস কৰে তো সিহঁতক পৰাপক্ষত সেপাৰেট লিখিব পাৰে মানে লাগে ঠিক তাৰ ওপৰতে কেইটামান বেটা ফিছ আছে মই দেখাইছো এইটো OSM বেটা হয় কালি হয় জাষ্ট আহি পাইছে কালাৰ ধুনীয়া ধুনীয়া আছে কিন্তু অকমান আহি পোৱাৰ কাৰণে ষ্ট্ৰেছত আছে এতিয়া বৰ্তমান চাব পাৰিব মই দেখাই দি আছো দেখিছেনে কালাৰবিলাকৰ কাৰণে কি ধুনীয়া কালাৰত আহিছে নতুনকৈ আহি পাইছে আমি এফালেও আগবাঢ়িছোঁ এফালেও কেইবাটাও আছে OSM এইটো দেখা পাইছে ৰেড এণ্ড এলবাইনো মিক্স ন এইটো ধুনীয়া কোৱালিটি আছে এইটো পিয়ৰ ব্লু এইটো ব্লু গ্ৰীণ চাওকচোন কি ধুনীয়া কালাৰ এইটো লাষ্টটো আৰু এটা আছে এইটো অলপ ঘূৰাই দিছোঁ মই ঠিক ইয়াৰ কাষতে কিছুমান ইম্পৰ্টেড ভেৰাইটিৰ গোল্ড ফিছ আহি পাইছে ইয়াত কি কি আছে দুটা টাইপৰ গোল্ড আছে বিগ সাইজ অৰাণ্ডা আছে আৰু ৰেড কেপ আছে ৰেড কেপ ন এইটোৰ সাইজ কিমান মান হ'ব এইটো আপোনাৰ 5 ইঞ্চি ওচৰ পাজৰ হ'ব সাইজ অৰিয়েণ্টেল ফিছ হয় এইটো অৰ্নামেণ্টেল ঠিক তাৰ তলতে এইটো কি আছে ইয়াত আপোনাৰ সুবানকিন পাব হয় সুবানকিন সাইজটো সুবানকিন এইটো আপোনাৰ 3.5 ইঞ্চ মান হ'ব সাইজ হয় বহুতখিনি আহি পাইছে ৰেগুলাৰ গোল্ড পাব ৰেগুলাৰ গোল্ড ন এইবিলাক ৰিজনেবল প্ৰাইচ আছে পকেট ফ্ৰেণ্ডলি প্ৰাইচ দেখা পাইছো এইটো ইয়াত আপোনালোকে দেখা পাব হাই কোৱালিটি আপোনাৰ ৰেড কেপ আছে আছে এইটো আপোনাৰ মানে প্ৰপাৰ শেপৰ মানে আপুনি দেখিব পাৰে ৰেড কেপ হয় শৰ্ট বডি হয় আৰু ফুল এক্টিভ মানে হয় আপোনাৰ এটা বডি শেপটো আসলে বহুত ইম্পৰ্টেন্ট হয় এই বডি শেপটো খুবেই ধুনীয়া মাছখিনি আহিছে হয় ইয়াতে আৰু আপোনাৰ তলতে ঠিক এখিনি কি আছে ইয়াতে সৰুকুৰা কেকি শোপিস বিলাক আছে আপোনাৰ আৰু ৰেইনবো আছে ন এখিনি ৰেইনবো শাৰ্ক আছে আপোনাৰ টাইগাৰ শাৰ্ক আছে তাৰপিছত আপুনি এটা মাছ পাব স্কেট বুলি পেলাই যেটো কয় আৰ্গাছ ফিশ বুলি পেলাই যেটো কয় আৰ্গাছও আছে ন স্কেট বুলি কয় জুম কৰি দেখাব পাৰে অকমান ষ্ট্ৰেচত আছে জাস্ট এয়া মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছো ওপৰত মাছ হয় কিন্তু মানে আৰু জেনেৰেলি আৰ্গাছ বা আমাৰ যোনটো কি এঞ্জেল বুলি কয় মনো এঞ্জেল এই দুটা পকেট ফ্ৰেণ্ডলি হয় পকেট ফ্ৰেণ্ডলি মানে একচুয়ালি ইহঁতৰ হয় কি ইহঁত আপোনাৰ অকমান স্লাইট সল্টি ওয়াটাৰ ভাল পায় তো ইহঁতৰ একুৱেৰিয়ামত ৰাখিলে অকমান নিমখ এড কৰিব পাৰিলে ভাল হয় ইয়াতে কিছুমান শোপিস আছে শোপিসও বহুতখিনি ৰাখিছে এটালো দেখা পাইছো ন অষ্ট্ৰেলিয়ান ইয়াৰ টাৰ্টল ৰেডিয়াস স্লাইডাৰ মোৰ ঠিকই হৈছে কালি মাত্ৰ কেটামান আহিছিলে ইয়াও ঠিকই হৈছে এটা পাইলে মই উঠাই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম পলাই গল ৰব এটো কিমান মান সাইজ হ'ব এটা জাস্ট 2.5 ইঞ্চি সাইজ 2.5 ইঞ্চি সাইজ ন
টাৰ্টলৰ ওপৰত আমি আগতে এটা ভিডিঅ' কভাৰ কৰিছোঁ। কোনোবাই টাৰ্টল কেনেকৈ ৰাখিব লাগে যদি জানিব বিচাৰে সেইটো ভিডিঅ' চাব পাৰে। মই ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো প্ৰভাইড কৰি দিম। ৰেডিমেড টেংক আৰু কেনিষ্টাৰ ফিল্টাৰো ইয়াত এভেইলেবল আছে। কাৰোবাক যদি লাগে ৰেডিমেড টেংক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব একুৱাব্লুত। মই নম্বৰটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, আপোনালোকে তেওঁৰ লগত কথা পাতিলে ইয়াৰ প্ৰাইচসমূহ ক'ব। ফুডো ইয়াতে বহুতখিনি এভেইলেবল আছে। কি টাইপৰ ফিছ ফুড আছে আপুনি আমাক দেখাবচোন একফালৰ পৰা। ইয়াতে আপুনি অপটিমামৰ এই পেকেটকেইটা দেখাই দিয়ক। অপটিমাম পাই যাব, টাইও পাই যাব, আপুনি অপটিমামৰ 3-in-1 পাই যাব। হয়, তাৰপিছত আপুনি হিকাৰী ফুড পাই যাব। হিকাৰী জেনেৰেলি চবে বিচাৰি ফুৰে, আমি নাপাওঁ। হিকাৰী পাই যাব। তাৰপিছত আপোনাৰ টাৰ্টল ফুডো আছে, এইটো এটা আছে সাফিচিয়েন্ট। টাৰ্টল ফুড বহুত আছে। হিটাৰ পাই যাব, আৰৱানা ষ্টিকছো আছে আপোনাৰ ওচৰত। আপোনাৰ টাৰ্টল ষ্টিক পাব আপুনি WA। তাৰপিছত আপোনাৰ লাইট চব ভেৰাইটি পাই যাব, হিটাৰ পাই যাব। নতুনকৈ ইয়াত দেখাব পাৰে আপোনাৰ ষ্টক আহিছে ফুডৰ। হয় হয়, ব্লাড ৱাৰ্মো আছে। হয়, আপোনাৰ ফিল্টাৰ পাই যাব। ফিল্টাৰ আৰু সাইফন পাইপো আপোনাৰ ওচৰত এভেইলেবল আছে। পাৱাৰ হেড পাই যাব আপোনাৰ ৱাটাৰফলৰ কাৰণে। হেং অন বেক ফিল্টাৰ পাই যাব। হেং অন বেক ফিল্টাৰো এইফালে আছে। যথেষ্টখিনি বস্তু ৰাখিছে। হাই কোৱালিটি যাব। ইম্পৰ্টেড সাইফনো আছে ন, আৰু লগতে ক্লিনাৰ হেৰিও আছে, গ্লাছ ক্লিনাৰ আছে। ফিছ ফুডৰ দেখাবলৈ আহিছোঁ। ইয়াতে বহুতখিনি টাইও আছে। টেট্ৰাবাইডৰ সৰু সৰু পেকেট আহি পাইছেহি। এটা উঠাই দেখাব। সৰু চাইজৰ টেট্ৰা লাগিলেও কোনোবাই কণ্টেক্ট কৰিব পাৰিব। যথেষ্টখিনি আহিছে, ডাঙৰো আহিছে, লগতে টাইও আহিছে। আৰ্টিফিচিয়েল প্লেণ্টটো আছে ইয়াতে। আৰু লগতে আপোনালোকৰ পিছফালে লগোৱা যি ভিনাইল আছে, বেলেগ বেলেগ ডিজাইনৰ ভিনাইলো ইয়াতে আছে, যথেষ্টখিনি আছে। টয়ছ পাই যাব সৰু পোৱালিৰ কাৰণে। টয়ছো আছে, এয়াৰ পাম্পৰ লগত আপোনালোকে ফিট কৰিব পাৰিব। একুৱাব্লুত কাষ্টমাৰ আহি উপস্থিত হৈছেহি। আপোনাৰ নামটো ক'বচোন। ঋতুপন পাল। আপুনি কিমান দিনৰ পৰা একুৱাব্লুৰ লগত জড়িত হৈ আছে? মোৰ 2 বছৰমান হৈ গ'ল। 2 বছৰমান মোৰ ঘৰত টেংক বনাই দাদাই। হয়, টেংক আছে, ফিছ চব তাৰ পৰা লৈ আছে। হয়, মানে ইমান প্ৰাইচটো ৰিজনেবল হয়। হয়, প্ৰাইচটো ৰিজনেবল হয়। আৰু তেজপুৰৰ ভিতৰত বহুতখিনি কালেকশ্যন আহে ইয়াতে। ভাল কালেকশ্যন আহে। আৰু ব্যৱহাৰো ভাল দাদাৰ ৰেকৰ্ড। হয় হয়, মেইনলি বিহেভিয়াৰজন ভাল আছে। হয় হয়, ৰেছপন্স কৰে আৰু নলেজো বহুতখিনি আছে তেওঁ মাছৰ ওপৰত। মই ফোন কৰিলে হ'ল, বেয়া এইটো হৈছে মানে সলিউশ্যন কেনেকৈ ঠিক কৰিব লাগে, কি কৰিব লাগে। হয় হয়, আমি একুৱাব্লু ছেকশ্যনতে এজন কাষ্টমাৰ লগ পালোঁ। তেওঁ ছেটিছফাইড ইয়াত আহি। তেওঁ জেগাটো আচলতে বহুত সৰু, কিন্তু তেওঁ বস্তু বহুতখিনি ৰাখিছে কালেকশ্যন। বহুত কম জেগাতে বহুতখিনি বস্তু ৰাখিছে তেওঁ। থেংক ইউ আপুনি আমাক সময় দিয়াৰ বাবে। আছে, আপোনাৰ নামটো ক'ব। পাৰ্থ গুপ্তা। ইয়াতে কিমান দিনৰ পৰা আহি আছে? বহুত দিনৰ পৰা। আপুনি ইয়াত আহি ছেটিছফাই হৈছেনে? অঁ, ইয়াতে বহুত ধৰণৰ কালেকশ্যনো পোৱা যায় চাগে ন? আৰু প্ৰাইচ চাইজ কেনেকুৱা এনেই? হয় হয় হয়, মেইনলি মানে গোটেইখিনি ষ্টক ধুনীয়াকৈ আপোনাক এৰেঞ্জ কৰি দিয়ে ন? ঠিক আছে দিয়ক, থেংক ইউ। চমনৰ এই একুৱাব্লু টিমৰ মেম্বাৰকেইজনক চিনাকি কৰি দিবলৈ ওলাইছোঁ। আপোনালোকৰ নামসমূহ কৈ দিব। প্ৰশান্ত তামুলী। আৰু আপোনাৰ? সুমিত দাস। হয়, কেনেকুৱা লাগিছে আপোনালোকৰ ইয়াৰ লগত জড়িত হৈ থাকি? এজ এ ফিছ অবিএছ হিচাপে আপোনালোকৰ এক্সপিৰিয়েঞ্চ ভাল লাগিছে? আৰু একুৱা ব্লুত আহিলে আপোনালোকে যথেষ্টখিনি ইয়াতে কালেকশ্যন পায় ইয়াৰ পৰা, আৰু বহুত চিপেষ্ট ৰেটত ইয়াত পোৱা যায়। তেজপুৰৰ ভিতৰত বহুত কম আৰু টাফ হয়। হয় হয়, ইয়াত কোৱালিটিটো মেইনটেইন কৰে, সেইটো এটা ইম্পৰ্টেণ্ট ফেক্ট। থেংক ইউ আপোনালোকে ভিডিঅ'টো ইমান মন দি চোৱাৰ কাৰণে। আৰু বিশেষকৈ মই চবকে থেংক ইউ দিছোঁ যে মোৰ চেনেলটো 1000 ছাবস্ক্ৰাইবাৰ সকলোৱে মিলি পূৰা কৰি দিলে। আৰু এনেধৰণে আপোনালোকে মোৰ ওপৰত মৰম আৰু বিশ্বাস জন্মাই থাকিব। আজি মই মোৰ ফেচটো ৰিভিল কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। আৰু সকলোকে এই ভিডিঅ'টো যদি চাই ভাল লাগিছে, আশা কৰোঁ আপোনালোকে চেনেলটো গ্ৰ'থত আৰু সহায় জনাব আপোনালোকে। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট দিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।